অসমৰ সৰ্বপ্ৰথম অনুষ্ঠান অনাতাঁৰ কেন্দ্ৰ গুৱাহাটী আৰু শ্বিলং 1948 চনৰ 1 জুলাইত স্থাপন কৰা হৈছিল। চলচ্চিত্ৰ ষ্টুডিঅ' জ্যোতি চিত্ৰবন কাহিলীপাৰা গুৱাহাটী। উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয় 1948 চন ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথম দলং শৰাইঘাট দলং। তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ 1901 চন। মালবাহী ৰেলৰ চলাচল 1882 চনৰ 15 আগষ্ট ডিব্ৰুগড়ৰ পৰা দিনজান। লোক আদালত হাজো ছপাহাল মিছন প্ৰেছ শিৱসাগৰ 1940। অসমীয়া ভাষা সাহিত্যৰ প্ৰথম অসমীয়া কথা কবিতাৰ ৰচয়িতা যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া চুটিগল্পৰ জনক লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া ছপা পুথি ধৰ্মপুস্তক 1813 আত্মৰাম শৰ্মা। প্ৰথম অসমীয়া চনেট চতুপৰ্দী প্ৰিয়তমাৰ চিঠি হেমচন্দ্ৰ গোস্বামী। পশু চিকিৎসা আৰু হাতী চিকাৰ বিষয়ক গ্ৰন্থ হস্তি বিদ্যানৱ সুকুমাৰ বৰকাইত। প্ৰথম অসমীয়া গল্প সংকলন সুৰভি 1909 চন লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া চনেট পুথি মালচ 1918 হিতেশ্বৰ বৰবৰুৱা। প্ৰথম অসমীয়া গদ্য ৰচনা ভট্টদেৱৰ কথাগীতা। প্ৰথম অসমীয়া অনাতাঁৰ নাটক বিন বৰাগী। প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰী চন্দ্ৰকুমাৰ আগৰৱালা। আৰু প্ৰথম অসমীয়া গল্প সংকলন হৈছে সুৰভি 1909 চনত লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ। বন্ধুসকল, আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব। ধন্যবাদ। আজিলৈ আহোঁ। জয় আই অসম। আপোনালোকে এই যিকেইটা প্ৰশ্ন আজি দিলোঁ, এই প্ৰশ্নৰ উত্তৰকেইটা আপোনালোকে ধুনীয়াকৈ বহীত লিখি ৰাখক আৰু আপোনালোকে চাব আপোনালোকৰ পৰীক্ষাত এইবিলাকেই কমন পৰে।